बोल। हाय दोस्तों, आज वीडियो बनेंगे और फूटी करेंगे और देखो हमारा दुकान भी है। हाय बाय सी यू। हाय दोस्तों, वेलकम बैक टू माय चैनल के लाभा धुनु। तो मैं आज घर पासफाले आसो মানে ইমান ৰ'দ দিছে আপোনালোকেতো জানেই এইকেইদিন ৰ'দটো কেনেকুৱা টাইট দি আছে 36ৰ ভিতৰত দি আছে কলৈকো ওলাব পৰা নাই আৰু আজি ভিডিঅ'টো বেলেগতকৈ ধামাকা হ'ব গৈ আছে কাৰণ আজি মই গৰমৰ কাৰণে কাপোৰ পিন্ধা নাই খালী গাড়ী এটা ব্লগ বনাম বুলি আজি ভাবিছোঁ সেইটো কাৰণে বেলেগতকৈ অলপ ধামাকা হ'ব গৈ আছে ভিডিঅ'টো। তো মই ঘৰৰ পাছফালে বহি আছোঁ তো চাওক গছ বাঁহ কেইজোপামানৰ পিছফালে বহি আছোঁ আপোনালোকক দেখাই আছোঁ আৰু চাৰিওফালে দেখাই আছোঁ কেনেকুৱা ৰ'দ দিছে মানে চাওকচোন বাহিৰত ওলাবলৈ ভয় লাগে মানে ৰ'দটো যিহেতু দিছে। মই ইয়াতে বাঁহ আছে বাঁহ গছৰ তলত মানে এডোখৰতে বতাহ সোমাই থাকে ফৰফৰীয়াকৈ তাতে ধুনীয়াকৈ বহি আছোঁ বহি আপোনালোকক ব্লগটো আৰম্ভ কৰিব লৈছোঁ। তো মোৰ ভিডিঅ'বিলাক তো আপোনালোকে চাই তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব তেতিয়া মোৰ ভিডিঅ' বনাবলৈ আৰু অলপ উৎসাহটো বাঢ়ি যায়। তো বলক দোস্ত আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠাণ্ডা পানী নেমু চৰবত এগিলাচ খাই লওঁ। নেমু চৰবত মায়ে বনাই দিছে টিপ টপকৈ নেমু চৰবত খাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। টেষ্টি হৈছে বহুত টেষ্টি নেমু চৰবত। গৰমত নেমু চৰবত খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল। তো দোস্ত আজি ভিডিঅ'টো অদ্ভুত মানে সঁচাকৈ অদ্ভুত। চাওক মই তিতা পেনে তিতা গাই এনেকৈ ৰখি আছোঁ বৰশী বাই আছোঁ ধুনুৱে বৰশী বাই আছে ময়ো বৰশী বাই আছিলোঁ মাছ কেইটামান উঠালোঁ মুনুৱেও আছে আমাৰ লগত বৰশী বাই ধুনীয়াকৈ টিপ টপ কৰি। তো মাছকেইটা আপোনালোকক দেখাই দিছোঁ এইকেইটা ধুনীয়া পুঠি মাছ মজা চাওঁ দেখাই দিছোঁ। এইয়া ধুনীয়া পুঠি মাছ সুন্দৰ পুঠি মাছ আজি উঠাইছোঁ। অদ্ভুত মানে আজি ভিডিঅ'টো বহুত অদ্ভুত মানে একদম বৰশী বাইছোঁ তিতা গাই আছোঁ অথনিৰ পৰা। কিবা ক'বা বৰশী বাই কিমান মাছ পালা? এটাহে পালে বোলে মই বাকীকেইটা ওকে চাওক মুনুৱে বৰশী বাই আছে মুনু বৰশীটো ডাঙৰ মাছ উঠাই দিলে মুনুৱে। চাওক না ৰাইজ কেনেকুৱা মুনুৱে মাছ উঠাই দিলে এইটো চাওক মাছ উঠাই দিলে মুনুৱে। তো এইটো হৈ গ'ল ফিচাৰী মাছ এৰি দিওঁ সেইটো কাৰণে দেই। তো দোস্ত গা চা ধুই মেলি ধুনীয়াকৈ চোলাৰ কাপোৰ পিন্ধি মেলি ঘৰতে মানে আছোঁ। তো আপোনালোকক ফাৰ্ম এখন দেখাম আমাৰ ঘৰৰ ওচৰতে ফাৰ্ম এখন খুলিছে ফাৰ্মখন দেখাবলৈ আপোনালোকক চেষ্টা কৰিম ধুনীয়াকৈ। যাবা নি ৰাস্তালৈ? মুনু আছে মোৰ লগত মুনু এয়া আজি ঘৰলৈ যোৱাই নাই ৰাতিপুৱা পাৰি আছে মোৰ লগত গা ধুলে খালী গাই আছে বাৰু গৰমৰ কাৰণত মানে কাপোৰ পিন্ধা নাই না সেইটো কাৰণে আৰু। তো মানে এনেকুৱা গৰু ৰ'দত মানে দিব পৰা নাই ৰ'দৰ কাৰণে গৰু দিব পৰা নাই সেইটো কাৰণে গৰুবিলাক ঘৰতে বান্ধিব লগা হৈছে চোতালতে বান্ধি ঘাঁহ কাটি আনি দিব লগা হৈ গৈছে। ঘাঁহ কাটি আনি গৰুক দিছোঁ এনেকৈয়ে গৰু পেট চেট ভৰাই আছোঁ। আমাৰ গৰু 5টা আছে এইকেইটা চাই লওক আপোনালোকে আশে পাশে পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ। বহুত গৰম হয় নাই মানে হাঁহৰ ফাৰ্ম এইখন ডাঙৰ হ'লে নিবলৈ আহিব পাৰিব। এতিয়া বৰ্তমান সৰু হৈ আছে। এতিয়া দানা দি থকা হৈছে বাৰু ধুনীয়াকৈ আহক বাইদেউ আহক। আমাৰ ফাৰ্মখন এইখনেই মানে ফাৰ্ম এখন খুলি থোৱা আছে ঘৰৰ ওচৰতে আপোনালোকক দেখাই আছোঁ টিপ টপকৈ চাই যাওক। তো দানা চানা আনি থোৱা আছে দেখাই দিছোঁ। এইটো তেলৰ দাম আনি থোৱা আছে আৰু মানে স্পেচিয়েল এইটোৱে মানে এইটো পানীৰ ওপৰত বনোৱা হৈছে সম্পূৰ্ণকৈ ফাৰ্মখন চাওক আপোনালোকে গোটেইখন পানীৰ ওপৰত বনোৱা হৈছে।
এইটো পুখুৰী হয়, ডবল পুখুৰী এটা। চাইডত এইবিলাক খেতি কৰা হৈছে ফাৰ্মত ধুনীয়াকৈ। এইবোৰ ধুনীয়া জিকা চিকা এইবিলাক খেতি কৰা হৈছে। ফাৰ্মখন পানীৰ ওপৰত আছে যে, এইটো কাৰণে কিবা এটা ভাল লাগিছে, মানে বেলেগ কিবা এটা ভাল লাগিছে পানীৰ ওপৰত থকাৰ কাৰণে। ভিডিঅ'টো বনাই থাকোঁতে দূৰত অলপ দুজন মানুহ দেখিলোঁ, বৰশী বাই আছে। এইয়া চাওক বৰশী বাই আছে। মই জুম কৰি কেমেৰাটো দেখাই আছোঁ। চাওঁচোন সেইকেইজনেনো কিমান মাছ পাইছে। আগবাঢ়ি গৈ আমি অলপ চাওঁগৈ। বাকী পৰিৱেশটো ধুনীয়া লাগে আমাৰ। ঐ মেকুৰী দুটা লৈ আহ, দৌৰি দৌৰি আহ। এইখন আমি ফাৰ্মখন এতিয়া আপোনালোকক দেখাইছিলোঁ। ফাৰ্মখনে খেতি চাওক কেনেকুৱা লগাই আছে। গোটেইটো এনেকৈ বেনা মাৰি লোৱা হৈছে ফাৰ্মখনৰ কাৰণে, যাতে হাঁহ চাহ ইয়াত পুখুৰীত চৰিলেও যাতে ওলাই যাব নোৱাৰে সেইকাৰণে। আমাৰ লগৰকেইটা চাওঁ মোককেইটা চাই দিয়া, ভিডিঅ' বনাইছে। কাজিয়া লাগে মানে এইটোৱে, গম পায় আপোনালোকে। তো গাইছ মোৰ ভিডিঅ'বোৰ এনেকুৱাই আকৌ দেই, বেয়া চেয়া নাপাব কিন্তু। ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবলৈ নাপাহৰিব কিন্তু দেই, তেতিয়াহে মোৰ মনটোত ভাল লাগে মানে।